যেহেতু সেকেন্ড সেমিস্টাৰৰ অহা 30 তাৰিখৰ বিএসসি সাবজেক্টৰ এক্সাম আছে তো বিএসসি সাবজেক্টৰ যোৱা বৰ্গৰ যিখন কোশ্চেন পেপাৰ আছে এইখন আজি তোমালোকক সলিউশন কৰি দেখুৱাম তো 2024 ভ্যালু এডেড কোর্স পেপার কোডটো তোমালোকে চাই যাবা ইনভাইরনমেন্টাল অ্যাসেসমেন্ট এন্ড এডুকেশন যেটো বিএসসি সাবজেক্ট ইনভাইরনমেন্টাল অ্যাসেসমেন্ট এন্ড এডুকেশন সাবজেক্ট আছে সেইখন সাবজেক্টৰ আজি কোশ্চেন খিনি তোমালোকক সলিউশন কৰি দেখুৱাম ফুল মার্কস তোমালোকৰ 30 মার্কসৰ থাকিব টাইম 1.5 ঘন্টা থাকিব 1.5 ঘন্টা তোমালোকৰ টাইম থাকিব ফুল মার্কস 30 মার্কসৰ হ'ব তো 1 নম্বৰ প্ৰশ্ন দিয়া আছে যে যেহেতু আজি তোমালোকক যে ইংলিশ আৰু এছামিজ মিডিয়ামৰে তোমালোকৰ কোশ্চেন খিনি দেখুৱাম তো এনসার দ্য ফলোইং এজ ডাইৰেক্টেড 1 into 5 equal 5 তলত দিয়া বোর্ড নির্দেশন অনুযায়ী উত্তর দিয়া তো তোমালোকৰ 1 মাৰ্কৰ 5টা প্ৰশ্ন আহিব 2024 বৰ্গত 1 মাৰ্কৰ 5টা প্ৰশ্ন আহিছিল 5টা লিখিবলৈ তো তোমালোকৰ এই বৰ্গত 1 মাৰ্কৰ 5টা প্ৰশ্ন আহিব 5টা লিখিব লাগিব প্ৰথম কোশ্চেনটো হল যে ইংলিশত দিয়া আছে যে হু coined the term biodiversity for the first time তো आंसरটো হল যে ওয়াল্টার জি রোসেন এছামিছত দিয়া আছে যে জৈৱ বৈচিত্ৰ্য শব্দটো কোনে প্ৰথমে প্ৰৱৰ্তন কৰিছিল তে আনসাৰটো হ'ব যে জৈৱ বৈচিত্ৰ্য শব্দটো প্ৰথমে ওয়াল্টার জি রোসেনে পৰিৱৰ্তন কৰিছিল বি নম্বৰটো দিয়া আছে ইংলিশত যে ইন 1992 দা কনভেনশন অন বায়োলজিক্যাল ডাইভাৰ্চিটি was held in city of Brazil fill in the blank তো आंसरটো দিয়া আছে যে রাই ডে জেনাইরো এছামিছত কোশ্চেনটো দিয়া আছে যে 1992 চনত ব্ৰাজিলৰ ড্যাশ চহৰত জৈৱ বৈচিত্ৰ্যৰ সন্মিলনখন অনুষ্ঠিত হৈছিল খালি ঠাই পূৰণ কৰা তাৰ আনসাৰটো হ'ব খালি ঠাই যেহেতু আহিছে বি নম্বৰটো তাৰ আনসাৰটো হ'ব যে ৰাইডো জেনাইরো 6 সি নম্বৰটো দিয়া আছে 1 নম্বৰৰ যেটো সি নম্বৰ প্ৰশ্নটো দিয়া আছে ইংলিশত দিয়া আছে যে নেম দা অনলি ৰামসাৰ সাইট উইথল্যান্ড অফ আসাম তাৰ আনসাৰটো হ'ব দীপৰ বিল অসমীয়াত হ'ব যে অসমৰ একমাত্ৰ ৰামসাৰ স্থলী আৰ্দ্ৰভূমিখনৰ নাম লিখা তাৰ আনসাৰটো হ'ব কি দীপৰ বিল তো এইবিলাক তোমালোকৰ প্ৰশ্ন 1 নম্বৰী প্ৰশ্ন তো তোমালোকে ইয়াৰ পৰা তোমালোকে কমন পাবা এইবিলাক কি যাবা ডি নম্বৰটো দিয়া আছে যে 2024 বৰ্গৰ কোশ্চেন পেপাৰত ডি নম্বৰটো দিয়া আছে ইংলিশত ম্যাক্সিমাম গ্লোবাল বায়োডিভাৰ্চিটি ইজ ফাউন্ড ইন ট্ৰপিক্যাল ৰেইন ফৰেষ্ট ইন দ্য স্টেটমেন্ট ট্ৰু আনসাৰটো দিয়া আছে যে আনসাৰটো হ'ব এজ দ্য স্টেটমেন্ট ইজ ট্ৰু অসমীয়াত দিয়া আছে যে বিশ্বব্যাপী সৰ্বোচ্চ জৈৱ বৈচিত্ৰ্য ক্ৰান্তীয় বৰ্ষাৰণত পোৱা যায় কথাকৰ সঁচানে তো ইয়াৰ উত্তৰটো হ'ব সঁচা ই নম্বৰটো দিয়া আছে 1 নম্বৰৰ প্ৰশ্নৰ হেকৰ যেটো প্ৰশ্ন ইংলিশত দিয়া আছে দা ওয়াইল্ড লাইফ প্ৰটেকশন এক্ট ওয়াজ ইমপ্লিমেন্টেড ইন দা ইয়াৰ তো আনসাৰটো হ'ব যে 1972 fill in the blank হ'ব যে 1972 অসমীয়াত দিয়া আছে যে বন্যপ্ৰাণী সুৰক্ষা আইন ড্যাশ চনত কাৰ্যকৰী কৰা হৈছিল খালি ঠাই পূৰণ কৰা তো এই আনসাৰটো হ'ব যে 1972 চনত কাৰ্যকৰী কৰা হৈছিল বন্যপ্ৰাণী সুৰক্ষা আইন তাৰ পিছত 2 নম্বৰী প্ৰশ্ন দিয়া আছে যে 2024 বৰ্গৰ যিখন কোশ্চেন পেপাৰ আছে 2 নম্বৰ দিয়া আছে যে answer the following question in any 5 2 into 5 equal 10 তলত দিয়া প্ৰশ্ন মোৰ সমূহ উত্তৰ দিয়া যিকোনো 5টা তো 2 নম্বৰী প্ৰশ্ন 5টা আহিব টোটাল 10 মাৰ্কৰ যেনে 2024 বৰ্গত আহিছে তোমালোকৰ এনেদৰে আহিব তো যিকোনো 5টা লিখিব লাগিব 10টা প্ৰশ্ন দিয়া থাকিব তাৰ ভিতৰত 5টা লিখিব লাগিব প্ৰশ্নখিনি তোমালোকে চাই লোৱা হোৱাট ইজ দা ৰেড ডাটা বুক কি হোৱাট ইজ দা মেন বাই এনভায়ৰনমেন্টাল ইম্প্যাক্ট স্টেটমেন্ট পাৰভেসিভ probability মানে কি রাইট দা নেম অফ দা বায়োডিভার্সিটি হটস্পট জোনস ইন ইন্ডিয়া ভাৰতবৰ্ষৰ দুটা জৈৱ সমৃদ্ধিশালী অঞ্চলৰ নাম লিখা হোৱাট ডু ইউ মিন বাই বায়োলজিক্যাল ইনভেশন জৈৱিক আক্ৰমণ বুলিলে কি বুজা তো তোমালোকে সম্পূৰ্ণখিনি কোশ্চেনখিনি তোমালোকে চাই লোৱা কোশ্চেনটো কি দিয়া আছে 10টা প্ৰশ্ন দিয়া আছে 10টা তোমালোকে চাই লবা তাৰ পিছত 3 নম্বৰত দিয়া আছে যে answer the following question any 3
5 into 3 equal 15 তলত দিয়া প্ৰশ্নৰ উত্তৰ দিয়া যিকোনো তিনিটা তো 5 নম্বৰৰ প্ৰশ্ন তিনিটা দিয়া থাকিব যেহেতু তোমালোকৰ 30 মাৰ্কছৰ এক্সাম হ'ব 5 নম্বৰ প্ৰশ্ন থাকিব 10 মাৰ্কৰ প্ৰশ্ন নাহে তো 5 নম্বৰ প্ৰশ্ন থাকিব তিনিখন লিখিব লাগিব 5টা প্ৰশ্ন লিখিব লাগিব 5 মাৰ্কৰ তিনিটা আহিব প্ৰথম কোৱেশ্চন ডিসকাস দা মেজৰ কেसेছ অফ মেন ওয়াইল্ডলাইফ কনফ্লিক্ট মানুহ বন্যপ্ৰাণী সংঘাতৰ প্ৰধান কাৰণসমূহ আলোচনা কৰা ইয়াৰ পিছত দিয়া আছে যে বি নম্বৰটো দিয়া আছে হোৱাট ইজ দ্য এনভাইৰনমেন্টাল ইম্প্যাক্ট অ্যাসেসমেন্ট EIA হোৱাট আৰ দ্য প্ৰসেছ অফ এনভাইৰনমেন্টাল ইম্প্যাক্ট অ্যাসেসমেন্ট পাৰিবেশিক প্ৰভাৱ মূল্যায়ন কি পাৰিবেশিক প্ৰভাৱ মূল্যায়নৰ প্ৰক্ৰিয়াসমূহ কি সি ডি ই আৰু এফ নম্বৰটো দিয়া আছে যে হোৱাট ডু ইউ মিন বাই এনভাইৰনমেন্টাল এডুকেশ্যন হোৱাট আৰ দ্য এইমছ এণ্ড অবজেক্টিভস অফ এনভাইৰনমেন্টাল এডুকেশ্যন পাৰিবেশিক শিক্ষা বুলিলে কি বুজা পাৰিবেশিক শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ কি এই কোশ্চিন পেপাৰৰ 1 নম্বৰৰ প্ৰশ্নখিনিৰ আনসাৰ কিন্তু তোমালোকে যেহেতু ভিডিওত কৈ দিলো বা তোমালোকে স্ক্ৰিনত দেখিলা আৰু বাকি তোমালোকৰ 2 নম্বৰৰ 5 নম্বৰৰ তো 2 নম্বৰৰ 5 নম্বৰ কোশ্চিনৰ আনসাৰখিনি তোমালোকে এই ভিডিও ডেসক্ৰিপশনত লিংক দিয়া আছে তো তাৰ পৰা তোমালোকে ডেসক্ৰিপশনত যাই তোমালোকে এটো ডাউনলোড কৰি লবা আৰু তোমালোকৰ এইখন পেপাৰ যেহেতু 30 মাৰ্কছৰ এক্সাম হ'ব তোমালোকৰ 10 নম্বৰ প্ৰশ্ন নাহে 5 নম্বৰ প্ৰশ্ন থাকিব 5 নম্বৰ 10 নম্বৰ আৰু 1 নম্বৰ প্ৰশ্ন টোটাল 30 মাৰ্কছৰ এক্সাম হ'ব তো কোশ্চিনখিনি তোমালোকে ভালদৰে শিকি যাবা ইয়াৰ পৰা তোমালোকে কমন পাবা ভিডিওটো ইমানেই আছে